CIT second international computing আৰু technology conference এটা ইয়াত আয়োজন কৰিছে মই এই খবৰটো পাই পেলাই খুব আনন্দিত হৈছো আৰু ইয়াৰ পাৰ্ট হ'বলৈ পাই আনন্দিত হৈছো কাৰণ আজিৰ যিটো পৃথিৱীত আছে এই পৃথিৱীটো টেকনলজিয়ে আমাৰ পৃথিৱীখন টেক ওভাৰ কৰিছে আমাৰ জেনেৰেশ্যনৰ দ্য বেষ্ট অপৰচুনিটি যেটো পাইছো আমি আজি হিটো আমি টেকনলজিৰ কাৰণে পাইছো গতিকে এইখিনি সময়ত আমাৰ CIT কোকৰাঝাৰত ইন্টাৰনেশ্যনেল যেটো কনফাৰেন্স ইয়াত আয়োজন কৰিছে আৰু তাত মেইনলি কম্পিউটাৰ আৰু টেকনলজিৰ ওপৰত যেটো আলোচনা কৰিছে এটো খুব ভাল হৈছে আমাৰ সময়টো অলপ ট্ৰানজিশনাল পিৰিয়ড বুলি ধৰা হয় কাৰণ আমি অলপ আগতে এটা পৰিবেশ পাইছিলো যে যত নেকি আমাৰ স্কুল কলেজ ইউনিভাৰ্সিটি অফিস বেংক সব ম্যানুয়ালি চলি আছিল আৰু এতিয়া কি হল সব কম্পিউটাৰাইজ হৈ গল তো এইখিনি সময়ত আমাৰ হোল জেনাৰেশন আজিৰ সময়ৰ ওয়াৰ্ল্ডৰ জেনাৰেশনে সবে কম্পিউটাৰটো একসেপ্ট কৰিব লাগিব টেকনলজিটো একসেপ্ট কৰিব লাগিব যদিও হি স্কুল কলেজত কোনো টেকনলজি পঢ়ি আহা নাই তথাপিতো হি টেকনলজিটো ইউজ কৰিব লাগিব সো হিটো এটা ডাঙৰ চ্যালেঞ্জ আজিৰ জেনাৰেশনৰ কাৰণে তো এনেকুৱা সময়ত আমাৰ CITত এই ইস্যুস বিলাক ডিসকাশন কৰিবলৈ যেটো টুডে কনফাৰেন্স লৈছে এটো খুব ভাল হৈছে আৰু ইয়াত বহুতখিনি সলিউশন ওলাই আহিব মই এটো আশা কৰিছো সেইকাৰণে ময়ো ইয়াত যেনেকে নহক আই প্লাই অংশগ্ৰহণ কৰিছো মই আশা কৰো যে এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ CITৰ যি ফেকাল্টিজ ইয়াৰ ষ্টুডেন্টস ইয়াৰ গুটি টিচিং লাৰ্নিং প্ৰসেস আৰু মানুহবিলাকৰ যেটো আইডিয়া এটো যথেষ্ট আৰু ওপেন হ'ব আৰু বহুতখিনি চিন্তা কৰিবলৈ সুযোগ পাব গতিকে মই অৰ্গানাইজিং কমিটিৰ যি সকল আছে মই তেখেত সকলক কংগ্ৰেচুলেট কৰিছো আমি যোৱা 15 দিন মানৰ পৰা মেলেৰিয়াটো খুব সিৰিয়াসলি লৈছো আৰু কোকৰাঝাৰত ইতিমধ্যে বহুত জাগাত মেলেৰিয়া কেম্প পাতা হৈছে আৰু কিছুমান সাইডত অলৰেডি মেলেৰিয়া যথেষ্ট ইমপ্ৰুভ হৈছে মই আমাৰ হেলথ ডিপাৰ্টমেন্ট BTC আৰু হেলথ ডিপাৰ্টমেন্ট অসম লগতে কোকৰাঝাৰ ডেপুটি কমিশনাৰ এণ্ড টিম মই ধন্যবাদ জনাব বিচাৰো আৰু আমাৰ মেডিকেল কলেজ বিশেষকৈ কোকৰাঝাৰ মেডিকেল কলেজ সবে মিলি প্লে আজি মেলেৰিয়া সিচুৱেশনটো ইমপ্ৰুভ কৰিবলৈ সবে লাগি আছে আৰু অলপমান ভিজিবল এটা ইমপ্ৰুভমেন্ট আহিছে ৰাইমানাৰ ফালে নতুনকৈ কেছ বাঢ়িছে বুলি শুনিছো কাৰণ সেই অঞ্চলত কেম্প পাতা হোৱা নাছিল আৰু এই অঞ্চলত এই সাইডে লুংসুং সাইডে বা সৰলপাৰা সাইডে যেনেকৈ এচিম্পটমেটিক সকলক টেষ্ট কৰা হৈছে হিফালে ভালকে কৰা হোৱা নাছিল গতিকে আজি ৰাতিপুৱাৰ পৰা আমি ডিসকাস কৰি আছো ৰাইমানা সাইডতো কাম কৰিম আৰু হিখিনিও কন্ট্ৰোল আহিব মই আশা ৰাখিছো ইয়াৰ পিছত মেলেৰিয়াৰ ওপৰত আমাৰ কামটো কন্টিনিউ হ'ব কাৰণ আগৰ বহুত বছৰ আগৰ বিলাকত মেলেৰিয়া বহুত হৈ আছিল মাজতে মেলেৰিয়া প্ৰায় কমি গৈছিল এই বছৰ মেলেৰিয়াৰ যেটো সংখ্যা বাঢ়ি গল মেলেৰিয়া কেছৰ এটো আমাক অলপমান শক কৰিছে কাৰণ এটো PFA হওক বা PB হওক এনি কাইন্ড অফ মেলেৰিয়া এটো কন্ট্ৰোল কৰিবৰ কাৰণে যি মেজাৰ্স লাগেলা এটো আমি লাম আৰু BTR সৰকাৰখনে ইয়াৰ কাৰণে এনি টাইম আমি সেনসিটিভলি ডিল কৰিম মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতে যেতিয়া খবৰটো দিছে তেতিয়া আমাক ষ্টাফ পঠাইছে ডক্টৰ মানে টিম পঠাইছে আজি খুব ভালকে আমি এটো কন্ট্ৰোল কৰাৰ ফলে আগবাঢ়ি গৈ আছো আৰু মাজতে আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও আহিছিল মই তেখেতক ধন্যবাদ জনাইছো